মজা খানাৰ কাৰণে এয়া নানিয়ে পিঁয়াজ কাটি আছে। নমস্কাৰ সকলোকে, কেনেকুৱা চবৰে? আজি প্ৰথমতে দিনকেইটা উঠিলা। আজিও দুটা মেইন কথা হ'ল যে আজি ইফতাৰীৰ কাৰণে খানা বনাই আছে, তো সেইখিনিকে অলপ চাওঁ। ডিমখিনি গুচাই দিওঁ নেকি? ইয়াত ডিম এইখিনিকে গুচাওঁ। তাৰপৰা গধূলি সময়ত জুবিন দাৰ প্ৰগ্ৰেম চাব যাম। এইটো পাতি লৈ লওঁ।
আপোনাৰ ঘৰলৈ আহিছিলোঁ এই ইফতাৰী খানা দিবলৈ আহিছিলোঁ। নেক্সট আৰু কেইঘৰ আছে জেঠাইনীহঁতৰ পিনে হয়নে? অঁ তো অল টোটেল 20 ঘৰৰ মানুহক ইফতাৰী দিয়া হ'ব আজি, আৰু এয়া লাষ্ট 10 ঘৰ দিবলৈ আছে। জেঠাইনী ঘৰ এইটো দি পেলাই সামৰি আৰু ওচৰৰ ঘৰখিনি আমাই দিছে আৰু তেনে আগবাঢ়ি গৈছে। গৰম আছে নাই যাওঁ দেৰিয়ে হৈছে আজি, আৰু ইতিমধ্যে যাব ওলাইছোঁ। প্ৰথমতে চাহিলক লৈ লওঁ, তাৰপিছত চাহিলৰ লগত একেলগে যাম। বন্ধু এয়া ঋতিক, এইটো চাওঁ ঋতিক দা, হেল্ল', বিগ ফেন অফ জুবিন দা। বাপৰে মানুহ চাওক না, যেনে তেনে সোমাইছোঁ আৰু দেই, ইমান মানুহ কুকৰ দৰে কৈছোঁ নহয়। ভাইটি চাইডে চাওক। অঁ আৰু এয়া জুবিন দাই আৰম্ভ কৰিব লৈছে নিজৰ প্ৰথম গান প্ৰক্ৰিয়াটো। আৰু এইপিনে আমাৰ গোলাঘাটৰ ৰাইজৰ বোকা ডান্স আৰম্ভ। ৰাইজক চাওক, জুবিন দাৰ ফেন বেছ কিন্তু ইয়াৰ পৰাই গম পোৱা যায় ইমান ভিৰ, আৰু জুবিন দা থাকিলেহে হয় আৰু এয়া শেষ হ'ব লৈছে উইথ মাজুলী। ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক ছাবস্ক্ৰাইব কৰিব।